নমস্কাৰ আৰু স্বাগতম মোৰ প্ৰথমটো ভিডিঅ'লৈ। আজি চাও হকচোন মেখেলা চাদৰ পিন্ধিনো ক'ত যাবলৈ ওলাইছোঁ। তাৰ পিছতে মই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু বেছটো দেখি আপোনালোকে ভাবিছেই নিশ্চয় ক'ত যাম। হয়, আজি গৈ আছোঁ মাছখোৱা প্ৰাগজ্যোতি আইটিয়ে, লগতে মোৰ মা। তাত আজি প্ৰাইজ চেৰেমনি আছে, মন্ত্ৰী বিমল বৰা ডাঙৰীয়াও আহিব। গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু অনুষ্ঠানটিত গৈ দেখাই আছোঁ কি হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আমি প্ৰাগজ্যোতি আইটিয়ে আহি পালোঁ মাছখোৱা। এতিয়া ভিতৰলৈ যাওঁ আৰু এয়া অডিটৰিয়ামৰ ভিতৰলৈ আহিলোঁ। ভিতৰ ভাগখন আপোনালোকে চাওক, প্ৰায়ভাগ বিহুৱতী আহি পাইছিলেই আৰু আহি আছিলে। আৰু যিহেতু অনুষ্ঠানটো আৰম্ভ হোৱা নাই, 11টা বজাৰ পৰা হ'ব, গতিকে আমি পালোহি বাৰু। আৰু এয়া দেখিছে কেমেৰাবোৰ আমাৰ পিছপিনে। আৰু এয়া অনুষ্ঠান আৰম্ভ হ'ল। মন্ত্ৰীৰ অতিথিবৃন্দ, শিল্পীসকল, সংবাদ মাধ্যমৰ বন্ধুসকল, জাতীয় সংগীতেৰে আমাৰ আজি এই কাৰ্যসূচী আমি আৰম্ভ কৰিব বিচাৰিছোঁ। সকলোকে থিয় হ'বলৈ অনুৰোধ জনালোঁ। বহু ব্যস্ততাৰ মাজতো আজি এই কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানৰ ষষ্ঠ বৃদ্ধি কৰা মন্ত্ৰী বৰা ডাঙৰীয়ালৈ এই চেগতে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। অসমৰ বহাগ বিহুক কেন্দ্ৰ কৰি আমি এক ডাঙৰ সামাজিক উৎসৱ পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অহা 14 এপ্ৰিলৰ দিনা গুৱাহাটীত 10ৰ পৰা 15,000 ঢুলীয়া আৰু নাচনীয়ে একেলগে বিহু গীত পৰিৱেশন কৰি আমাৰ অসমৰ বাপতি সাহোন বহাগ বিহুৰ সেই পৰম পবিত্ৰ দৃশ্য আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিব। গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা, আমাৰ প্ৰাণৰ বিহু বিশ্বৰ মঞ্চত স্থান দিয়াৰ। প্ৰায় 70গৰাকী ঢুলীয়া নাচনীক লৈ এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰা হ'ল। আমাৰ বাপতি সাহোন বিহু সংস্কৃতি সুন্দৰ আৰু শুদ্ধ ৰূপত তুলি ধৰি তৈয়াৰ কৰা এই ভিডিঅ'ৰ সামগ্ৰিক পৰিকল্পনাৰ দায়িত্ব অৰ্পণ কৰা হ'ল অসমৰ বিশিষ্ট বিহুৱা শিল্পী ৰঞ্জিত গগৈ। বিহুৰ সকলো দিনত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল প্ৰশিক্ষকৰ প্ৰশিক্ষণ, অৰ্থাৎ সমগ্ৰ ৰাজ্যৰ 4 শতাধিক মাষ্টাৰ ট্ৰেইনাৰে প্ৰথমতে কলাক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত সৰুসজা ষ্টেডিয়ামত চলালে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী। আৰু 6ৰ পৰা 8 এপ্ৰিললৈ জিলাই প্ৰশিক্ষণ আখৰাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ল। আৰু তাৰ পাছতে লক্ষ্যপ্ৰাপ্তিৰ চূড়ান্ত গন্তব্যস্থান গুৱাহাটীলৈ বুলি ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ 11,000তকৈ অধিক তৰুণ শিল্পীৰ উপস্থিতিয়ে প্ৰাণ চঞ্চল কৰিলে গুৱাহাটী। 9 আৰু 13 এপ্ৰিলত সৰু সজা ষ্টেডিয়ামত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অহোম পুৰুষাৰ্থ কৰিলে মুখ্যমন্ত্ৰী আৰু অসমবাসীৰ সপোন সাৰ্থক কৰাৰ বাবে। The Records headquartered in London. So is everyone ready? All right. 5, 4, 3, 2, 1. সেয়া আছিল অসম আৰু অসমীয়াক বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰাৰ মহৎ ক্ষণ। 11,304গৰাকী বিহুৱা নাচনীয়ে বিশ্বত নতুন ঠিকনা দিলে অসমক, আৰু এক বিশ্ব অভিলেখ। And now we shall proceed with the second Guinness World Records attempt. মুঠ 2,548গৰাকী ঢুলীয়াই একেলগে বজালে বিহুৰ
কেবিনেটৰ মিটিং আছিলে সকলো মন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে বিহুৱতী মাষ্টাৰ ট্ৰেইনাৰ চৰকাৰে অতিৰিক্তভাৱে 25,000 টকা আৰু এই অনুষ্ঠানত উপস্থিত থাকি বিহুৰ তালত তাল মিলাই সম্পূৰ্ণ 15 মিনিট সময় থিয় হৈ বিহুৰ ছন্দৰ লগত মিলাই হাততালি বজালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়াও যেন সমগ্ৰ বিশ্ববাসীৰ বাবে আন এক আশ্চৰ্যৰ বিষয়। শ্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি গিনিছ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলে বিহুৰ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ। आज का ये दृश्य टीवी पर देखने वाला हो, यहाँ कार्यक्रम में मौजूद हो, जीवन में कभी भी भूल नहीं सकता है। ये अविस्मरणीय है, अद्भुत है, अभूतपूर्व है। ये असम है। আৰু এয়া আমাক দেখুৱালে বিশ্ব অভিলেখৰ বাবে যি আমাৰ প্ৰথমৰ পৰা শেষলৈ যাত্ৰা সেইখিনি মই পিছে ইয়াত অকমানহে দেখাইছোঁ। যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ এই আয়ুস ৰেখা গণজীৱনৰ ই হাঁহ। সেই বহাগ যি বহাগক আমি অনুভৱ কৰিব পাৰোঁ, বহাগক উপলব্ধি কৰিব পাৰোঁ, বহাগক কেনেধৰণে অনুভৱ কৰিম, কেনেধৰণে উপলব্ধি কৰিম। আৰু ইয়াৰ পিছতে আমাক যি 25,000কৈ টকা মাননি দিম বুলি কৈছিলে একাউণ্টত, সেইখিনি সকলোকে দি দিলে। সমান্তৰালকৈ 820 গৰাকী শিল্পীৰ 20 গৰাকীক আমি মাননীয় মন্ত্ৰী মহোদয়ে প্ৰমাণ পত্ৰ প্ৰদান কৰিব। এইখন মঞ্চতে আমি নামসমূহ একাধিক্ৰমে মাতি দিছোঁ। স্কিল ডান্সাৰ, বিহু ডান্সাৰ, ইয়াৰ পিছতে পথ সুৰক্ষাৰ বাবে আমি যিবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে গাড়ী চলাওঁতে, তাৰে আমাক 5টা সাৱধানতা দেখুৱালে এই মাইম এক্টিংটোৰে। মই ইয়াত এটাহে দেখাইছোঁ, গোটেইকেইটা দেখুওৱা নাই কাৰণ ভিডিঅ'টো দীঘল হৈ যাব। গতিকে এইটোৰ দ্বাৰা এইটোৱে বুজাইছে হেলমেট পৰিধান কৰিহে আমি বাইক চলাব লাগে আৰু পিছত বহাজনো হেলমেট পৰিধান কৰিব লাগে। আৰু শেষত ৰিণিকি ৰিণিকি গানটো বজাৰ লগে লগে হলত থকা সকলোবোৰ বিহুৱতী সকলোৱে নাচিলোঁ। আমি আকৌ এবাৰ খুব ফূৰ্তি কৰিলোঁ। সেই দিনবোৰ মনত পৰি যেন বিহু বিহু লাগি গৈছে। গতিকে সেইখিনি বাৰু দেখুওৱা নাই আপোনালোকক। আৰু এনেকৈয়ে অনুষ্ঠানটো শেষ হ'ল। আমিও ওলাই আহিলোঁ অডিটৰিয়ামৰ ভিতৰৰ পৰা। আমাৰ চাৰ্টিফিকেটবোৰ 20জন মানুহকহে দিছিলে, সকলোকে নাই দিয়া। DC অফিচৰ পৰা ল'ব দিছে আমাক। এয়া বাহিৰখন আৰু খাবলৈ আমাক পেকেট এটাও দিছিলে। তাৰপিছত আমি ওলাই আহিলোঁ। আহি প্ৰাগজ্যোতি ITR অপজিটতেই আছিলে এয়া ব্ৰহ্মপুত্ৰ নদী।